हेलो गाइस बहुत दिन हल भिडिओ चिडिओ बनवा नासिलो शुनिब पाइছো আজি সকলোৱে পৰিচিত গৰিবৰ বন্ধু বিৰাজ হাজৰিকা তেখেত আমাৰ গাঁৱত দুখীয়া শিশুসকলৰ মাজত কাপোৰ বিতৰণ কৰিবলৈ আহিব ভাবিছো তাৰে ওপৰত ৰাখি এটা সৰুকৈ ভিডিঅ' ব্লগ বনাম বুলি ভাবিছো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে যিসকল লোকে নতুনকৈ মোৰ চেনেলত ভিডিঅ' চাই আছে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া চাওক গৰিবৰ বন্ধু বিৰাজ হাজৰিকাৰ কাৰণে আমাৰ গাঁৱৰ কিছু শিশু অপেক্ষা কৰি আছে বৰ্তমান তেখেত আহি পাইছে সেইখন তেখেতৰ গাড়ী চাওক এয়া চাওক মই অলপ ওচৰলৈ গৈছোঁ আপোনালোকে চাই থাকক হয় নামে যাৰ পৰিচয় চাওক তেখেতৰ গাড়ীত লিখা আছে গৰিবৰ বন্ধু সেইজন বিৰাজ হাজৰিকা বৰ্তমান তেওঁ গাড়ীৰ পৰা নামিলে তেওঁ বিতৰণ কৰিবলৈ অনা কাপোৰ এইকেইটা হৈছে তেওঁৰ কন্যা তোমাৰ নামটো কি নমস্কাৰ মাই নেম ইজ আৰহি হাজৰিকা কোন ক্লাছত পঢ়ি আছা ক্লাছ 2 এয়া তেখেতৰ পুত্ৰ তোমাৰ নামটো কোৱা কোন ক্লাছত পঢ়ি আছে এবাৰ কোন ক্লাছত পঢ়ি আছে কোন স্কুলত পঢ়ি আছে স্কুলত পঢ়ি আছে তুমি ইয়ালৈ কিয় আহিছা কাপোৰ বিলাব আহিছা ব'লা আমি এতিয়া কাপোৰ বিলাব যাম হয় আপোনালোকে চাই থাকক এয়া হয় হয় এয়া চাওক গৰিবৰ বন্ধু বিৰাজ হাজৰিকা তেওঁৰ পত্নী লগতে পুত্ৰ কন্যাৰ সৈতে আমাৰ গাঁৱৰ শিশুসকলক কিছু কাপোৰ বিতৰণ কৰিবলৈ আহিছে তেখেত চাওক নমস্কাৰ জনাইছো দেই আহিছো আৰু কিবা এটা সৰু সুৰা হয় আমাৰ গাঁৱৰ দাদা শ্ৰী মহেশ কুমাৰ দাস তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব বৰ্তমান তেওঁ আমাৰ গাঁৱলৈ শুভকামনা জনাব ওলাইছে এয়া হয় চাই থাকক মোৰ লগতে আপোনালোকৰ ভিডিঅ'টো চাই থাকক হয় এয়া চাওক তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব ওলাইছে এওঁ হৈছে তেওঁৰ সহধৰ্মিনী তেওঁৰ নামটো বৰ্তমানলৈকে মই জানিব পৰা নাই আপোনালোকক জনাই দিম বাৰু তেওঁলোকৰ লগত চিনাকিও কৰাই দিম বৰ্তমান তেওঁলোক বহি আছে আমাৰ সকলো শিশুৰ আগতে চাই থাকক ভিডিঅ'টো মোৰ লগতে
সমাপ্ত হৈছে। তেখেতলোক যাব ওলাইছে। বৰ্তমান তেওঁলোকক কিছু চাহ পানী যোগান ধৰিবৰ কাৰণে আমাৰ গাঁৱৰে মহজাহঁতৰ ঘৰলৈ লৈ অহা হৈছে। বৰ্তমান চাহ খুৱাব। চাহ খোৱাৰ পিছত সনত কুমাৰ দাসৰ ঘৰত ভাতৰ আয়োজন কৰিছে, তালৈ যাব। তাৰপিছত তেখেতলোক যাবগৈ আৰু। আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে যিসকলে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব।